নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক। সকলোকে স্বাগতম জনাইছোঁ বিশ্বজিৎ ব্লগছ আছামলৈ। বন্ধুসকল, আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছেনে? মই হয়তো এইটো কৰিব নোৱাৰিম, মোৰ মাজত আন মানুহৰ দৰে কোনো প্ৰতিভা নাই, মানুহে মোক কি বুলি ভাবিব, নাইবা মই যদি বিফল হৈ যাওঁ তেতিয়া কি হ'ব? যদি কেতিয়াবা এনেকুৱা চিন্তা আপোনাৰ মনলৈ আহিছে, তেন্তে আপুনি অকলশৰীয়া নহয়। জীৱনৰ কোনো এটা সময়ত প্ৰায় সকলোৱে চেল্ফ ডাউট বা আত্মসন্দেহৰ সন্মুখীন হয়েই। এই জীৱনটোত প্ৰত্যেকৰে হয় তেনেকুৱা। কেতিয়াবা আন মানুহৰ কথা, কেতিয়াবা নিজৰ অতীতৰ বিফলতা, আৰু কেতিয়াবা নিজৰেই নিগেটিভ থটছে বা নেগেটিভ চিন্তাবোৰে নেতিবাচক চিন্তাবোৰে আমাৰ আত্মবিশ্বাস কমাই দিয়ে। কিন্তু এটা ভাল কথা হৈছে, আত্মবিশ্বাস জন্মগতভাৱে কেৱল কিছুমান মানুহৰে থাকে এনে নহয়। আত্মবিশ্বাসক অভ্যাসৰ জৰিয়তে আপুনি ধীৰে ধীৰে গঢ়ি তুলিব পাৰে। ইয়াক ধীৰে ধীৰে আমি গঢ়ি তুলিব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এটা অতি সহজ অভ্যাসৰ বিষয়ে, ডেইলি এফাৰ্মেশ্যনছ। ডেইলি এফাৰ্মেশ্যনছ মানে হৈছে আপোনাৰ নিজৰ মনটোক প্ৰতিদিনে ইতিবাচক আৰু শক্তিশালীভাৱে গঢ়ি তোলা বা শক্তিশালী কথা কোৱা মনটোক। এই কথাবোৰে আপোনাক নিজৰ সামৰ্থ্য, মূল্য আৰু লক্ষ্যৰ কথা মনত পেলাই দিয়ে। এফাৰ্মেশ্যনছ আচলতে কি হয়? এফাৰ্মেশ্যন হৈছে এটা সৰু পজিটিভ ষ্টেটমেণ্ট, যিটো আপুনি নিজৰ মনত বা আপোনাৰ মুখেৰে নিয়মিতভাৱে কৈ থাকে। যেনে, মই নিজকে বিশ্বাস কৰোঁ, মই নিজক বিশ্বাস কৰোঁ, মই সক্ষম, মই ভুলৰ পৰা শিকিছোঁ, মোৰ মতামতৰ মূল্য আছে, মই প্ৰতিদিনে অলপকৈ উন্নত হৈ আহিছোঁ আৰু শিকি আহিছোঁ। এই কথাবোৰ শুনিবলৈ হয়তো অতি সাধাৰণ যেন লাগিব পাৰে, কিন্তু আমি নিজৰ সৈতে দিনটোত যিমান কথা পাতোঁ, এই ইনাৰ ডায়লগবোৰ আমাৰ মনোভাৱত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। যদি আমি সদায় নিজকে কওঁ, মই নোৱাৰোঁ, মই দুৰ্বল, মোৰ ভাগ্যই বেয়া, তেন্তে আমাৰ মনোযোগ সমস্যাৰ ওপৰত অধিক কেন্দ্ৰিত হ'ব পাৰে। আমি তাৰ ভাল দিশটো দেখা নাপাম। তাৰ বিপৰীতে যদি আমি নিজৰ সৈতে অধিক বেলেঞ্চড আৰু পজিটিভ ধৰণে কথা পাতিবলৈ আৰম্ভ কৰোঁ, তেন্তে আমাৰ জীৱনৰ কঠিন পৰিস্থিতিবিলাকতো নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ সহায় পাব পাৰোঁ আমি ইয়াৰ জৰিয়তে। গতিকে প্ৰথম এফাৰ্মেশ্যনটো হৈছে, মই নিজকে বিশ্বাস কৰোঁ। প্ৰতিদিনে পুৱা উঠি নিজকে কওক, মই নিজকে বিশ্বাস কৰোঁ আৰু মোৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখোঁ। মই আপোনাৰ সকলো কাম প্ৰথম চেষ্টাত সফল নহ'বও পাৰে। জীৱনত এনেকুৱা হয়, প্ৰায় মানুহৰ জীৱনত হয়। কিন্তু বিফলতা মানে আপুনি অক্ষম নহয়, এয়া নহয়। কেতিয়াবা বিফলতাই আমাক এনে শিক্ষা দি যায়, যিটো সফলতাই কেতিয়াও দিব নোৱাৰে জীৱনত। সেয়ে নিজৰ ভুলক লৈ নিজকে অপমান কৰাৰ সলনি নিজকে কওক, মই ভুলৰ পৰা শিকিছোঁ জীৱনত আৰু পুনৰ চেষ্টা কৰিবলৈ মই সাজু আছোঁ। দ্বিতীয় এফাৰ্মেশ্যনটো হৈছে, মোৰ মূল্য আছে। বহু সময়ত আমি নিজৰ মূল্য আন মানুহৰ সফলতাৰ সৈতে তুলনা কৰি পেলাওঁ। ভাবোঁ, মোৰ কি হ'ব, তেওঁৰ দেখোন এনেকুৱা, মোৰতো একোৱেই নাই। কোনোবাই ভাল চাকৰি পাইছে, কোনোবাই ভাল ঘৰ বনাইছে, কোনোবাই ছ'চিয়েল মিডিয়াত বহুত সফল হৈ গৈছে, আৰু আমি ভাবিবলৈ আৰম্ভ কৰোঁ, মই কিয় পিছ পৰি আছোঁ, মই দেখোন বহুত পিছ পৰি ৰ'লোঁ। কিন্তু মনত ৰাখিব বন্ধুসকল, প্ৰতিজন মানুহৰ জীৱনৰ পথ বেলেগ বেলেগ হয়। আপোনাৰ জাৰ্ণি আন কাৰোবাৰ জাৰ্ণিৰ সৈতে একে নহয়। আপোনাৰ যাত্ৰাপথ আন কাৰোবাৰ যাত্ৰাপথৰ সৈতে একে নহয় কেতিয়াও। সেয়ে প্ৰতিদিনে নিজকে কওক, মোৰ নিজৰ এটা মূল্য আছে। আন মানুহৰ সৈতে নিজক তুলনা কৰাৰ প্ৰয়োজন নাই, কেতিয়াও নকৰিব এইটো কাম। আপুনি য'ত আছে তাৰ পৰাই আপুনি এখোজ দুখোজকৈ অলপকৈ আগুৱাই যাবলৈ চেষ্টা কৰক, আৰু এদিন সফল হ'ব। তৃতীয়টো এফাৰ্মেশ্যন হৈছে, মই প্ৰতিদিনে উন্নত হৈ আহিছোঁ, মানে শিকি আহিছোঁ কিবা এটা। আপুনি হয়তো এতিয়াই পাৰফেক্ট নহয়, এই মুহূৰ্তত নহয় পাৰফেক্ট, আৰু সঁচা কথা ক'বলৈ গ'লে কোনো মানুহেই পাৰফেক্ট নহয় জীৱনত। কিন্তু আপুনি কালি যি আছিল, আজি তাতকৈ অলপ ভাল হ'ব পাৰে, অলপ হ'লেও বেলেগ হ'ব পাৰে। সেয়ে কওক নিজকে, মই প্ৰতিদিনে শিকি আছোঁ, কিবা নহয় কিবা এটা শিকি আহিছোঁ, প্ৰতিটো মুহূৰ্তত বৃদ্ধি পাই আছোঁ আৰু আগবাঢ়ি গৈছোঁ, নিজকে মই উন্নত কৰি আছোঁ। এই এফাৰ্মেশ্যনটোৱে আপোনাক পাৰফেকশ্যনৰ পিছত দৌৰাৰ সলনি প্ৰগ্ৰেছৰ ওপৰত গুৰুত্ব দিবলৈ সহায় কৰিব পাৰে। আপুনি শিকি গৈ থাকিব। চতুৰ্থটো এফাৰ্মেশ্যন হৈছে, মই মোৰ ভয়ক সাহসেৰে সন্মুখীন হওঁ। মই মোৰ ভয়ক সাহসেৰে সন্মুখীন হ'ব পাৰোঁ। ভয়ৰ সৈতে চেল্ফ কনফিডেন্স মানে ভয় নথকা নহয়। আচল আত্মবিশ্বাস মানে ভয় থাকিলেও আপুনি আগবাঢ়ি যোৱাৰ
সাহস থকা। ভয় আছে কিন্তু আপুনি আগবাঢ়ি যাবলৈ সাহস কৰিছে। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰিবলৈ ভয় কৰিছে, তেন্তে নিজকে কওক, মই ভয় অনুভৱ কৰিব পাৰোঁ, কিন্তু মোক ভয়ে নিয়ন্ত্ৰণ নকৰে কেতিয়াও। এটা সৰু ষ্টেপ লওক, এখোজ দুখোজকৈ আগবাঢ়ক। এদিনত জীৱন সলনি কৰাৰ প্ৰয়োজন নাই কেতিয়াও। এই আৰু সলনি নহয়ও এদিনতে। কেতিয়াবা এটা সৰু পদক্ষেপেই আপোনাৰ ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে, হৈ যায় ডাঙৰ আৰম্ভণি। পঞ্চমটো এফাৰ্মেশ্যন হৈছে, মোৰ কণ্ঠৰ, মোৰ মাত কথাৰ মূল্য আছে। কেতিয়াবা আমি নিজৰ কথা ক'বলৈ ভয় কৰোঁ। মানুহে কি ভাবিব, ভুল হ'লে কি হ'ব, মোৰ যদি কথাখিনি ভুল হৈ যায়, মোক সকলোৱে ভাল পাবনে বাৰু? এই চিন্তাবোৰ স্বাভাৱিক, আহিবই চিন্তা। কিন্তু সকলো মানুহক সন্তুষ্ট কৰি জীৱনটো পাৰ কৰিব নোৱাৰি কেতিয়াও। এইটো সম্ভৱ নহয়। সেয়ে নিজকে কওক, মোৰ চিন্তা আৰু মোৰ কণ্ঠৰ মূল্য আছে। মই যি ভাবোঁ তাৰ মূল্য আছে। মই সন্মানৰ সৈতে নিজৰ কথা প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ কথাই সদায় শুদ্ধ হ'বই। ইয়াৰ অৰ্থ হৈছে আপুনি নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰটোক সন্মান কৰিছে। এফাৰ্মেশ্যনছ প্ৰেক্টিছ কৰাৰ কোনো নিৰ্দিষ্ট সময় বা কোনো বাধ্যতামূলক সময় বা ৰুটিন নাই। কিন্তু আপুনি ৰাতিপুৱা শুই উঠাৰ পিছত কেইমিনিটমান আৰু ৰাতি শোৱাৰ আগতে কেইমিনিটমান প্ৰেক্টিছ কৰিব পাৰে। এইটো ভাল সময়। আপুনি পুৱা আইনাৰ সন্মুখত থিয় হওক আৰু নিজৰ চকুত হওক, নিজৰ চকুৰে চাওক। লাহে লাহে ডিপ ব্ৰেথ বা গভীৰ শ্বাস প্ৰশ্বাস লওক, গভীৰ উশাহ লওক আপুনি, আৰু নিজৰ পচন্দৰ 5টা এফাৰ্মেশ্যন মাত্ৰ ক'বলৈ চেষ্টা কৰক। যেনে ধৰক, মই নিজকে বিশ্বাস কৰোঁ, মই শান্ত হৈ আছোঁ, মই সক্ষম। যিকোনো কামেই হ'ব পাৰে, মই সক্ষম কৰিবলৈ, মই মোৰ লক্ষ্যৰ দিশে আগবাঢ়ি গৈ আছোঁ, অলপকৈ হ'লেও আগবাঢ়ি গৈ আছোঁ, মই নিজকে সন্মান কৰোঁ। আপুনি এইবোৰ এটা জাৰ্নেলতো লিখি থ'ব পাৰে বা আপোনাৰ ডায়েৰী লিখি থ'ব পাৰে। প্ৰতিদিনে 5 মিনিট নিজৰ বাবে ৰাখিলেও যথেষ্ট হয়। এফাৰ্মেশ্যন প্ৰেক্টিছ কৰাৰ সময়ত ডিপ ব্ৰিথিং যোগ কৰিলে, মানে গভীৰ উশাহ নিশাহ যোগ কৰিলে, ই এটা শান্ত মৰ্ণিং বা ইভিনিং ৰুটিন হৈ পৰিব পাৰে। আপোনাৰ চকুহাল বন্ধ কৰক, লাহে লাহে উশাহ লওক, কেইছেকেণ্ডমান ধৰি ৰাখক, তাৰপিছত লাহে লাহে উশাহ এৰি দিয়ক, আৰু নিজৰ এফাৰ্মেশ্যনটো মনোযোগেৰে কৈ যাওক। উদাহৰণস্বৰূপে, মই শান্ত, মই সক্ষম, মই নিজৰ ওপৰত বিশ্বাস ৰাখোঁ। এই সময়ত নিজৰ মনটোক জোৰ কৰি কোনো কথা বিশ্বাস কৰিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই। বৰঞ্চ আপুনি পজিটিভ আৰু ৰিয়েলিষ্টিক চেল্ফ টকৰ অভ্যাস গঢ়ি তোলাটোৱেই মূল কথা, নিজৰ লগত কথা পতাটো। এফাৰ্মেশ্যনছ কেনেকৈ অধিক ইফেক্টিভ কৰিব পাৰে আপুনি? প্ৰথম কথা হ'ল কনজিষ্টেন্ট হওক আপুনি। এদিন এফাৰ্মেশ্যন কৰি পিছদিনা পাহৰি গ'লে বিশেষ লাভ আশা কৰিব নোৱাৰি। আৰু কেনেকৈ হ'ব? এদিন ক'লে নহ'ব কেতিয়াও। দ্বিতীয়তে, নিজৰ বাস্তৱ জীৱনৰ সৈতে মিল থকা এফাৰ্মেশ্যন বাছি লওক আপুনি। যদি মই পৃথিৱীৰ আটাইতকৈ সফল মানুহ কথাটো আপোনাৰ বাবে অবাস্তৱ যেন লাগে, তেন্তে কওক, মই মোৰ লক্ষ্যৰ দিশে প্ৰতিদিনে এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ। এইটো অধিক ৰিয়েলিষ্টিক আৰু বিশ্বাসযোগ্য হ'ব আপোনাৰ। আপুনি যেনেকুৱা পৰিস্থিতিতে নাথাকক, এইটো আপোনাৰ বাবে ৰিয়েলিষ্টিক হ'ব। তৃতীয়তে, এফাৰ্মেশ্যনৰ সৈতে একশ্যন যোগ কৰিবলৈ যোগ কৰক একশ্যন। যদি আপুনি কয় মই কনফিডেণ্ট, তেন্তে সেই কনফিডেন্সটো দেখুৱাবলৈ এটা সৰু কাম কৰক। যেনে তেনে কৰিবলৈ চেষ্টা কৰক সৰু কাম এটা। কোনো মিটিঙত নিজৰ মতামত দিবলৈ চেষ্টা কৰক, মতামত দিয়ক, নতুন স্কিল শিকিবলৈ আৰম্ভ কৰক, কোনো পুৰণি ভয়ৰ সন্মুখীন হওক আপুনি। কাৰণ কেৱল পজিটিভ কথা কোৱাই যথেষ্ট নহয়, পজিটিভ একশ্যনৰ প্ৰয়োজন হয় ইয়াৰ বাবে। মনত ৰাখিব বন্ধুসকল, চেল্ফ কনফিডেন্স এটা চুইচ নহয় যে আপুনি আজি অন কৰি দিলে কাইলৈ আপোনাৰ সকলো ভয় নাইকিয়া হৈ যাব। এইটো কোনো চুইচ নহয়, ই এটা জাৰ্ণি হয়, আমাৰ জীৱনৰ এটা এক যাত্ৰা হয়, এটা অভিনৱ যাত্ৰা। ই আমাৰ জীৱনৰ যাত্ৰাপথ। কেতিয়াবা আপুনি কনফিডেণ্ট অনুভৱ কৰিব, কেতিয়াবা আকৌ চেল্ফ ডাউট আহিবও পাৰে। সেয়া সম্পূৰ্ণ স্বাভাৱিক কথা। সেই দিনটোত নিজকে দোষ নিদিব আপুনি। নিজৰ সৈতে বন্ধুৰ দৰে কথা পাতক। নিজকে কওক, আজিৰ দিনটো কঠিন হ'ব পাৰে, কিন্তু মই এইটো পাৰ হৈ যাব পাৰিম নিশ্চয়। এই এটা বাক্যই হয়তো আপোনাৰ দিনটোৰ মাইণ্ডছেট সলনি কৰাৰ আৰম্ভণি কৰিব পাৰে, আপোনাৰ দিনটো ভাল কৰি তুলিব পাৰে। ভিডিঅ'টো শেষ কৰাৰ আগতে আহক আমি একেলগে 10টা এফাৰ্মেশ্যন ক'বলৈ চেষ্টা কৰোঁ, কৈ যাওঁ। আপুনিও মোৰ সৈতে মনে মনে বা জোৰেৰে হ'লেও শব্দ কৰি ক'ব পাৰে। প্ৰথম, 1 নম্বৰতে, মই নিজকে বিশ্বাস কৰোঁ। 2 নম্বৰ, মই সক্ষম আৰু শক্তিশালী। 3 নম্বৰ, মই নিজৰ ভুলৰ পৰা শিকো। 4 নম্বৰতে, মই প্ৰতিদিনে উন্নত হৈ আহিছোঁ অলপকৈ।
5 নম্বৰ, মোৰ কণ্ঠ আৰু মোৰ মতামতৰ মূল্য আছে। 6 নম্বৰতে, মই মোৰ ভয়ক সাহসেৰে সন্মুখীন হ'বলৈ হৈছোঁ। 7 নম্বৰত, মই নিজকে সন্মান আৰু মৰম কৰোঁ। 8 নম্বৰত, মই আন মানুহৰ সৈতে নিজক তুলনা নকৰোঁ। 9 নম্বৰত, মই মোৰ লক্ষ্যৰ দিশে ধৈৰ্যৰে আগবাঢ়ি গৈ আছোঁ। 10 নম্বৰত, মই নিজৰ জীৱনৰ ওপৰত বিশ্বাস ৰাখোঁ। এই এফাৰ্মেশ্যনবোৰ কেৱল শুনি থৈ নিদিব, আপোনাৰ পচন্দৰ 3টাৰ পৰা 5টা এফাৰ্মেশ্যন আপুনি বাছি লওক আৰু অন্ততঃ কেইসপ্তাহমান নিয়মিতভাৱে প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰকচোন। সময়ৰ সৈতে আপুনি নিজৰ চেল্ফ টক, নিজৰ সৈতে কথা পতা বা মাইণ্ডছেট আৰু কনফিডেন্সত সৰু সৰু পৰিৱৰ্তন নিজে নিজে লক্ষ্য কৰিব। শেষত এটা কথা কওঁ, আপুনি আন কাৰোবাৰ দৰে হ'বলৈ জন্ম হোৱা নাই এই পৃথিৱীত। এই পৃথিৱীত আপুনি অন্যতম, আপুনি ইউনিক হয়। আপুনি আপোনাৰ নিজৰ সৰ্বোত্তম ৰূপটো গঢ়ি তুলিবলৈ আহিছে, তাৰ বাবে চেষ্টা কৰক। গতিকে নিজকে সন্মান কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক আৰু প্ৰতিদিনে এটা সৰু ষ্টেপ লওক, এটা সৰু ষ্টেপ আগবাঢ়ি যাওক। সৰু সৰু খোজেহে ডাঙৰ পথ অতিক্ৰম কৰিব পাৰি। আজিৰ ভিডিঅ'টো কেনে লাগিল? ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ আপোনজনৰ সৈতে, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আৰু এনেধৰণৰ স্বাস্থ্য, বিউটি, লাইফষ্টাইল আৰু মেণ্টেল ৱেলনেছৰ বিষয়ৰ ওপৰত সহজ সৰল ভিডিঅ'ৰ বাবে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ধুনীয়া বিষয়ৰ সৈতে, আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আপোনালোক সুস্থ থাকক, সুখী হৈ থাকক, জীৱন যাত্ৰাত সুখেৰে আগবাঢ়ি যাওক, হাঁহি হাঁহি আগবাঢ়ি যাওক এই জীৱন যাত্ৰাত, আৰু সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ। জয় আই অসম।